0 দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত b স্কয়াৰ মাইনাস 4ac 0 হ'ব কেতিয়া 0 হ'ব এই মূল দুটা বাস্তৱ আৰু কি হ'ব সমান বাস্তৱ আৰু কি হ'ব সমান যেতিয়া বাস্তৱ আৰু সমান মূল থাকে এতিয়া আমাক কৈয়ে দিছে বাস্তৱ আৰু সমান মূল আছে অৰ্থাৎ b স্কয়াৰ মাইনাস 4ac ইকুৱেল 0 হৈ আছে ইয়াত এক নম্বৰ প্ৰশ্নটো হ'ল 2x স্কয়াৰ প্লাস kx প্লাস 3 ইকুৱেল 0 সলিউশন চাবা ইয়াত a ইকুৱেল x স্কয়াৰ লগত কিমান আছে 2 b কিমান আছে সোৱা k x ৰ লগত k c কিমান 3 যেহেতু মূল দুটা বা এনেকে লিখিলে হ'ব যেহেতু বাস্তৱ আৰু সমান মূল আছে বাস্তৱ আৰু সমান মূল আছে মূল আছে এতেকে b স্কয়াৰ মাইনাস 4ac ইকুৱেল 0 এতিয়া b ৰ মান তোমালোকে নিশ্চয় জানা যে b ৰ মান দিয়া আছে k স্কয়াৰ মাইনাস 4 a ৰ মান কিমান 2 c ৰ মান কিমান 3 ইকুৱেল 0 k স্কয়াৰ মাইনাস 4 দ্বিগুণ 8 8 3 24 24 ইকুৱেল 0 ইট ইজ k স্কয়াৰ ইকুৱেল মাইনাস ত আছে ইফালে গলে 24 প্লাস এতিয়া যদি আমি স্কয়াৰটো হুফালে লৈ যাও লগত প্লাস মাইনাস হয় ৰুট ওভাৰ হয় 24 প্লাস মাইনাস কিয় হয় তোমালোকে নিশ্চয় জানা যে প্লাসৰ মান বৰ্গ কৰিলে যিমান হ'ব মাইনাসৰ মান বৰ্গ কৰিলে হিমান হয় গতিকে যেতি স্কয়াৰটোক আমি হুফালে লও প্লাস মাইনাস ৰুট ওভাৰ হয় এতিয়া 24 ক চাবা 24 ক আমি k ইকুৱেল প্লাস মাইনাস ৰুট ওভাৰ 24 ক চাবা ভাঙি যদি দিও 24 2 24 ত 12 বাৰ 2 12 6 বাৰ 2 6 3 বাৰ এতিয়া এটা মাত্ৰ জোৰ পাইছো আমি 2 ৰ গতিকে 2 দ্বিগুণ কিমান 4 জোৰ থকা বুলাকৰ সদায় বৰ্গমূল হয় 3 দ্বিগুণ 6 4 6 গুণ 24 এতে k চাবা প্লাস মাইনাস 24 4 ৰ বৰ্গমূল কিমান 2 6 ৰ কোনো বৰ্গমূল নাই 2 ৰুট 6 হল k ৰ মান আকৌ বুজাই দি আছো যে ইয়াতে a ৰ মান পাইছো 2 b ৰ মান k c ৰ মান 3 যেহেতু মূল দুটা বাস্তৱ আৰু সমান গতিকে b স্কয়াৰ মাইনাস 4ac ইকুৱেল 0 b ৰ মান k স্কয়াৰ মাইনাস 4a এর মান 2 c ৰ মান 3 24 4 দ্বিগুণ 8 3 গুণ 24 মাইনাস ত আছে ইফালে গলে প্লাস হত এতিয়া k স্কয়াৰ স্কয়াৰ ইফালে হুফালে ললে প্লাস মাইনাস ৰুট ওভাৰ 24 ৰ বৰ্গমূল নাই কিন্তু 4 6 গুণ 24 4 বৰ্গমূল 2 গতিকে k এর মান প্লাস মাইনাস 2 √6 পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম